কোটি বছৰৰ বিৱৰ্তনৰ ফলত সৃষ্টি হৈছিল পৃথিৱী। বিকশিত হৈছে মানুহকে আদি কৰি জীৱ-জন্তু আৰু প্ৰকৃতি। বিজ্ঞানৰ উত্তৰণৰ সময়ত প্ৰায় এটা প্ৰশ্নই আমাৰ মনত দুলানি যায়, মহাকাশত অকল পৃথিৱীতেই জীৱ আছে নেকি? এতিয়া চাওক এই দৃশ্য। বহিঃগ্ৰহৰ প্ৰাণীৰ দৃশ্য এয়া। পৃথিৱীৰ পৰা 1200 আলোকবৰ্ষ দূৰত সন্ধান পোৱা গৈছে এটা গ্ৰহৰ, য'ত আছে প্ৰাণী থকাৰ পৰিৱেশ। চল্লিশ শতাংশ ডাঙৰ কেপলাৰ 62F নামৰ গ্ৰহটো। We examine the data more carefully, and there is another planet that is smack in the habitable zone, and it's only a little bigger than the Earth. It has the hairs standing up on the back of my neck. In the bag, nice ribbon tied around it, ready to go off to the publisher for publication. When we got an email from one of our team members telling us that he'd spotted what looks to be another interesting signal in the data. ধাৰণা কৰা হৈছে মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ দুগুণ হোৱাত গ্ৰহটোৰ পানীবোৰ বৃহৎ আকাৰৰ আৰু চলাচলৰ বাবে 4খনৰ অধিক ঠেং থাকিব। Animals will respond to the increased gravitational pull on a larger planet. And so they would want to have body plans which are also very strong. কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এডল গৱেষকে চলোৱা অনুসন্ধানৰ অন্তত গ্ৰহটোৰ জলীয় বাষ্প আৰু মেঘৰ উপস্থিতি থকা বুলি ধাৰণা কৰিছে। আনহাতে পৃথিৱীতকৈ কেপলাৰ 62Fৰ উষ্ণতা কম হ'ব বুলি ধাৰণা কৰিছে বিজ্ঞানী মহলে।